কাটি জেহেৰ ন কিমানকে 200 টাকা বন্দুক লেজাৰলাইটো আছে গুলিও 4টা ফ্ৰী মাই গড লুক এট দিস ট্রিজ গছগিলাকত পুৰা ধুনীয়াকৈ লাইট লগাই দিছে আল্টিমেট কালি ইয়াতে ঈদৰ নামাজ পঢ়া হ'ব কালি আমি ইয়াতে ঈদৰ নামাজ ভাই তামাম লাগিছে কিন্তু So hey guys, my name is Fizu and you are watching Fizu official right now. মানে ৰাতিপুৱা ওলাই গৈছিলো ঘৰৰ পৰা ভিডিঅ' বনাম বুলি যোৱা নাছিলো তো তাতে যাই কিনে যি পৰিস্থিতি দেখা পালো তো সেইটো কাৰণে ব্লগিং ষ্টাৰ্ট কৰিছিলো তাতে মোৰ যিটো এণ্ড্ৰইড ফোন আছিল সেইটো দি কাৰণে মোবাইলটো লৈ যোৱা নাছিলো তো আজিৰ দিনটো কি কৰিলো গোটেইখিনি তোমালোকক দেখাইছোঁ আৰু আজি যে ভিডিঅ' বনাইছোঁ মানে ঘৰত আহি কিনে ভিডিঅ' বনাইছোঁ আৰু যে ভিডিঅ'টো যে আপলোড কৰিছোঁ তো ঈদ হৈ তো চবকে ঈদ মুবাৰক সকলোকে এডভান্স তো গাইজ মই আহিছিলোঁ আমাৰ চানীৰ নানীহঁতৰ ঘৰত না মাহীহঁতৰ চানীৰ মাহীহঁতৰতে আহিছিলোঁ মানে কটাবাৰী ফালে আৰু ইয়াতে ৰাস্তাত ইমান বোকা গাইজ চানী পকা হৈ থাকে কিন্তু বৰষুণৰ দিনত একদম এপিক ৰাস্তা দেখা পাবা এনেকুৱা লাগিছে আমাৰ ধান খেতি চান খেতি কৰাৰ আগত যে গৰু দি হাল বায় সেনেকুৱা হৈ আছে ৰাস্তাটো একেবাৰে আমি স্কুটিটো তলতে থৈছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ চানীৰ মাহীহঁতৰ ঘৰত বা ইয়াতে পলিচিছ তোমালোকে দীপৰ বিল মোৰ চেণ্ডেল গাইজ 1 কেজি ভাৰী হৈ গৈছে মানে একদম হিল চেণ্ডেল হৈ গৈছে আগতে মাজতে হেৰি কৰিব লাগিব চানি গম পাইছা আমাৰ চেণ্ডেলটো যে আছে ভিউজ হয় হাই ক'ত নহয় এইটো কাটি জেহেৰ ন এইটো ৰাস্তা দি যাওঁ এইফালেদি যাই পাহাৰৰ ৰাস্তা হয় পাহাৰৰ ৰাস্তা এনেকৈ তেৰা ৰাস্তাটো হৈ কিনে এই তাত দীপৰ বিল বলা হা এই ওলাই পাহাৰৰ চাইডে আমি পাহাৰত নাযাওঁ না এইটো মেঘালয় পৰি যায় পাহাৰটো ৰাণীৰ এইটো ৰাস্তা পৰি যায় আৰু এতিয়া আহি খোজকাঢ়ি আহি আছোঁ চাওঁ ধৰো না ভাই একদম বৰষুণ দিছিল না জেগাটো একদম পূৰা হেৰি হৈ আছে ন ভিজা হৈ আছে কাটি জেহেৰ চাৰি নাযাওঁ নেকি তাকেতো চাইছোঁ ভাই কেনেকা ৰাস্তা এইটো কি বোকা চানে তই প্ৰথমতে যদি তই পৰা মই আগতে তোক চাই ল'ম গম পাইছ তই পৰি যাওঁ ভাই স্পীড বাঢ়ি গ'ল মোৰ ডাউন টাইপ না চাইডেদি কিয় যাইছা এইটো চাইডেদি নাযাগে আমাৰ মাটি ওলাইছে মূৰটোত চাবি নেকি মূৰটোত কিমান হৈছে এই চাব কি কৰি আছা এইফালে আছিল নেকি ৰাস্তাটো ৰাস্তা দি অহা নাই আমি কোনফালেদি লৈছোঁ চানী পাহাৰৰ এইফালেদি তো ফাইনেলি আমি আহি পালোঁ চানীৰ মাহীহঁতৰ ঘৰত এই বহুত আগত আছিলোঁ মই মেট্ৰিক দিয়াৰ পিছত আছিলোঁ চাগে হয় না আজিৰ পৰা প্ৰায় 3-4 বছৰ আগত আছিলোঁ তাকে চাইছোঁ হাইট দিয়ে চাইছোঁ কথা অ'কে তো ডাইৰেক্ট চানীহঁতৰ নানাহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট আহিলোঁ ঘৰত আৰু এতিয়া আমি বৰ্তমান আছোঁ খানকা তো খানকাত দেখা পাবা ধুনীয়াকৈ ওপৰত লাইট লগাইছে কি ক'বা বহুতে ভাল লাগিছে ইমান ভাল লাগিছে 2 বছৰ পিছত 2 বছৰ 3 বছৰ হৈ গ'ল য়েছ 3 বছৰ পিছত আৰু লাহে এইটো গেট ফ্ৰণ্টেড গেট আৰু এইফালে আছে মাই গড লুক এট দিস ট্রিজ গছগিলাকত পুৰা ধুনীয়াকৈ লাইট লগাই দিছে আল্টিমেট কালি ইয়াতে ঈদৰ নামাজ পঢ়া হ'ব কালি আমি ইয়াতে ঈদৰ নামাজ ভাই তামাম লাগিছে কিন্তু বঢ়িয়া ভাই সেইটো চাইডে গছত লাইট লগাইছে আৰু এইফালে আছে আৰু ক'ত আছে ক'ত কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন হৈছে গোটেইখিনি দেখাম তোমালোকক তো ওলাইছোঁ তো একে আৰু মই ওলাইছোঁ আৰু আইফোন দি ব্লগিং কৰা নাই কাৰণ মোবাইলটো ঘৰত থৈছোঁ মানে পকেটতে তো যেন আমি গৈছোঁ পেট্ৰল পাম্পত পেট্ৰলটো ভৰাই লওঁ কাৰণ কালি পেট্ৰল পাম্পত যোৱা ভেজালটো নাৰাখোঁ মোবাইল টিপ লাগে নেকি কি জোৰে মাৰিছিবি ভাই চানী ক'ত যাইছা বৰ ঘৰ ৰাখি দি চানী আগত যা পুলিচে যদি থাকে কৈ দিবি আমাক আৰু কালি আমি মছজিদ এইটো খানকা মছজিদতে এই তামাম লগৰ কালি নাচ হৈ থাকে খানকা মছজিদত আমি ইয়াতে ইয়াতে নাচ কৰিব আহিলোঁ আমি পেট্ৰল পাম্প এটা মানুহ চানুহ নাই
पानी का खोआ थे तो तेल भरवा प्रोग्राम हो गया खत्म। अभी कल हम लोग सुबह निकलेंगे। क्या 3:30 बजे उठी भाई ये क्या हाई मार दी जानिए ओ अच्छा ये দেখাই যায় না বুলি ডাউন দিছি কি হাই দিছে ভাই হেলোজেন লাইট লাগব নি খুঁজছি কি মজা এইটো বলে দেখা যায় না চা হেলোজেন লাইট লাগব নি খুঁজছি এই আগত কি ভাই ভাই উড়ি যাবছো নাই 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 আৰু এতিয়া আমি খানকাত খাম পুচকা তো পুচকাৰ দোকান এটা পাই গলো নাখাই না এতে আৰু খাবা আহ কি কইছা কিমান কে 200 টাকা এই 200 টাকা রে বন্দুক লেজার লাইটও আছে গুলিও 4টা ফ্রি তানে কিলো পয়সা ট্যাক্স লাগাম দে মই এ বেচানি পিস্তল কিনিছে মই দিলাম আজি তারের বাজার লাগি মোটা কট্টা আছে তো 18 প্লাস হয়ে যায় এই যে বন্দুক কেজি ফটো না নিবি এই কান্দতে মারবে মোটু লইলো কালি মারবেন মারতে ভালো লাগে সব ফ্রি মনে তো ওই কিন দি না এটা মোক শর্ট ফিল্ম মনে তো লাগবে শর্ট ফিল্ম মনে লাগবো না 200 টাকা বেশি যায় সেটাতে মার্কেটের সিনছে নাকি বিলেন কই হবে কেন তো গুলি হবে সিরা যারা কিনে না প্লিজ ভাই মোটা কাছে নাই তো লইলো বা এইটো অরিজিনাল তো না লাগে অরিজিনাল না লাগে ভাই ডাইরেক্ট ফটো লয় সবাই গলি মই এটো কা কই দিলি দোকানিক তই দাদা খুলি না লাগে অরিজিনাল বে কাটটা বে ভাই তো গাইস বন্দুক লাগাইছো আমি আজি ये हाथ करबर দিলি তো পানি করবি যা বরগুন হাতত ইমান খুঁড়ি ছিল মই ডাঙারি কিনিলো মারো কথা আইয়ে এক দিবি সাউ মারো ও ভাল লাগবে টানা বিশ চলে এটা কি মান 60 টাকা হলে দিয়ক লইছ 30 টাকা যদি দুটা লই যাম এ হসাকে লৈ আছে নেকি ডাঙৰটো লম তানা এইটো এইটো বেছি দাম কৈছে ঈদ আজি সব দোকান চোকান রেডি এফালে কাপড় তো এগুলো তো আগর পাই থাকে হয় না আমার কিনা দেনা কি কি কিন দিব লাগে এলাক সব ছোৱালী মানে বন্দুক একটা কিনা দে পিস্তল জানে 60 টাকা বন্ধু 40 টাকা হলে কিন দিলো এই তকমত এই সাননে মোক স্পোর্টিং এটা কিন দিব মোক কিনি দিব বে তো কিন দিবি মোক তো কিন তো সাননে মোক স্পোর্টিং এটা কিন এই এনেকাটা কিন দে সাননে স্মাইলি কি আছে এটা এই বহুত গিটা স্মাইলি আছে কালি আমি যে এটা চাইছিলো ন কিন দিবি না জানি এই কলা কালার একটা কিন দে কলা কালার মই দেখাই নাই এইটো কলা কালার কি যায় হলো সাননে মোক স্পোর্টিং কিন দিব এই ভাল লাগছে এইটো গাইস কাপড় কিনি নিদলাক তো অন্ধক চাইলাম গোটেই গিরাক এটা কাপড় কিন দে নাই ভাই মই নাই মই আহাই নাই এটা কাপড় কিন দে নাই মোক ঈদ বুলি হ'ব দিয়া কিমান কিটা কাপোৰ ললা তুমি মই তো অন্ধক সদায় ব্লগত লৈ থাকো না মই কোন তুমি মোৰ হালকা চেহেৰা তুমি লোৱা মোৰ সদায় তো ব্লগত লৈ থাকো এটা কাপোৰটো কিন দিব পাৰা মই সদায় দেখাই নাই আস্তে বম রাতে পস্তাতে দেখাই নাই মই আছো আমাৰ খিজুবাৰীত আৰু খিজুবাৰীত এইটো ঈদগাহ গেট ঈদৰ গেট বনাইছে ঈদ মুবাৰক আৰু সকলোকে মোৰ ফালৰ পৰা এডভান্স ঈদ মুবাৰক আৰু আমাৰ পাঁচালিতো অলপ ৰনক আহিছে 3 বছৰ পিছত লাইটৰ চাওঁ তো কাতেই জেহেৰ কালি ঈদ কোনে ফোন মাৰিলাক তো কালি ঈদৰ কাৰণে কাতেই জেহেৰ সজোৱা হৈ আছে চবে বঢ়িয়া আৰু এফালে একেবাৰে মছজিদৰ লগে আছে আমাৰ এইটো গলিত নাই বাৰু একো নাই তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবা বাই বাই আৰু সকলোকে ঈদ মুবাৰক গুড নাইট